নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আমাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ বুক ৰিলেটেড ভিডিঅ'বোৰ চাই যদি ভাল পায় তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি আমাৰ এই সৰু চেনেলটো গ্ৰ' কৰাত সহায় কৰিব বুলি আশা ৰাখিলোঁ আজিৰ ভিডিঅ'টোত এখন হিন্দী উপন্যাসৰ ৰিভিউ কৰিবলৈ ওলাইছোঁ উপন্যাসখন লিখিছে ফণীশ্বৰ নাথ ৰেণুৱে উপন্যাসখনৰ নাম হ'ল মেলা আঁচল উপন্যাসখন পাব্লিছ হৈছিলে 1954ত আৰু ইয়াৰ কাহিনী ভাগ 1942 মানৰ পৰা আৰম্ভ হৈ স্বাধীনতাৰ 2 বছৰ পাছলৈকে চলি থাকে উপন্যাসখনৰ কাহিনী বিহাৰৰ পূৰ্ণিয়া জিলাৰ মেৰিগঞ্জ নামৰ এখন পিছপৰা গাঁৱৰ য'ত উপন্যাসখনৰ এটা মুখ্য চৰিত্ৰ ডক্টৰ প্ৰশান্তে চিকিৎসা কৰিবলৈ গাঁওখনত উপস্থিত হয় এজন যুৱ প্ৰজন্মৰ ডক্টৰ প্ৰশান্তে নিজৰ শিক্ষা শেষ কৰি এই পিছপৰা গাঁওখনক নিজৰ কৰ্মক্ষেত্ৰ হিচাপে নিৰ্বাচন কৰে তেওঁ সন্মুখীন হয় গাঁৱলীয়া জীৱনৰ দুখ দৰিদ্ৰতা অভাৱ অজ্ঞানতা বিশ্বাস অন্ধবিশ্বাসৰ লগতে বিভিন্ন ধৰণৰ সামাজিক শোষণ আৰু জীৱন চক্ৰবেহুত আবদ্ধ হৈ থকা জনতাৰ দুখ কষ্টৰ লগত মেলা আঁচল উপন্যাসখনে ভাৰতবৰ্ষৰ গাঁওবোৰৰ জনজীৱন তাৰ মাত কথা তাৰ ফোক কালচাৰ গাঁওবোৰৰ সুখ দুখক বহুত ৰিয়েলিষ্টিক ৱেত পৰ্ট্ৰেট কৰিছে লোকজীৱন আৰু লোক সংস্কৃতিৰ কোনো দিশকে বাদ নিদিয়াকৈ কোনো ধৰণৰ লোক ঠাক নৰখাকৈ ফণীশ্বৰ নাথ ৰেণুৱে উপন্যাসখনত দাঙি ধৰিছে কৃষকসকলৰ দুখ দুৰ্দশাৰ উপৰিও উপন্যাসখনত জাতি প্ৰথায়ো স্থান পাইছে সেয়েহে উপন্যাসিকে কৈছে মেৰিগঞ্জ মে 12 বৰণ কে লোক रहते हैं ব্ৰাহ্মণ কায়স্ক যাদৱ আৰু ৰাজপুত এই 4টা মুখ্য জাতি উপন্যাসখনত ৰেণুৱে চিত্ৰণ কৰিছে য'ত এটা জাতিয়ে আনটোক দমন কৰি ৰাখিবলৈ চেষ্টা কৰে জাতিসমূহৰ মাজত থকা ভেদভাৱ ঘৃণা মনমোটাপ আদিয়ে সমাজত প্ৰচলিত গৌৰামীৰ কথাই প্ৰকাশ কৰে গাঁওসমূহৰ ধৰ্মৰ ফুপুলা স্বৰূপটোকো উপন্যাসত ৰেণুৱে কোনো ধৰণৰ আৰ কাপোৰ নৰখাকৈ উজাৰি দেখুৱাইছে গাঁৱৰ যিজন পুৰোহিত যিজন ধৰ্মৰ ৰক্ষক তেওঁই ধৰ্মৰ ভক্ষক হৈ পৰিছে ধৰ্মক শোষণৰ এটা অস্ত্ৰ হিচাপে উপন্যাসত দেখুওৱা হৈছে গাঁৱৰ পূজাৰী ৰামদাসক ধৰ্মৰ ভক্ষক লম্পট হিচাপে ৰেণুৱে চিত্ৰণ কৰিছে যিয়ে নিজৰ ভোগবিলাসৰ কাৰণে নাৰীসকলৰ শোষণ কৰিছে উপন্যাসখনৰ মুখ্য পুৰুষ চৰিত্ৰকেইটাৰ ভিতৰত ডক্টৰ প্ৰশান্ত বেনাৰ্জী বিশ্বনাথ প্ৰসাদ ৰাম দাস কালীচৰণ মহন্ত সেৱা দাস আদি আৰু নাৰী চৰিত্ৰসমূহৰ ভিতৰত কমলী লক্ষ্মী ফুলিয়া ৰামপিয়াৰী মংলা আদি এইসকলৰ উপৰিও উপন্যাসখনত আৰু বহুতো সৰু বৰ চৰিত্ৰ আৰু কেইবাটাও উপকাহিনীৰ সমাৱেশ আছে উপন্যাসখনৰ এণ্ডিং এইটো নোটত হয় যে যুগ যুগ ধৰি শুই থকা গ্ৰাম্য চেতনা তীব্ৰ গতিত জাগ্ৰত হৈছে আঞ্চলিকতা আৰু ইউনিক ৰাইটিং ষ্টাইলৰ কাৰণে উপন্যাসখনে যোৱা কেইবা দশকত এটা ক্লাছিক ৰচনা হিচাপে হিন্দী সাহিত্যত স্থান পাই আহিছে উপন্যাসখনৰ স্পেচিয়েলিটি ইয়াৰ আঞ্চলিকতাত য'ত বহুতো ইংলিছ ৱৰ্ড দেশী ষ্টাইলত ব্যৱহাৰ হৈছে ইংলিছ ৱৰ্ড ষ্টেচন উপন্যাসখনত টিউশ্যন হিচাপে ব্যৱহাৰ হৈছে আৰু MLA হৈছেগে মেলে যিহেতু আঞ্চলিকতা ইয়াৰ বিশেষত্ব সেয়েহে নভেলখনক অন্য ভাষাত শুনি বা পঢ়ি সিমান সোৱাদ পোৱা নাযাব যিমান মেইন হিন্দী নভেলখন পঢ়ি পোৱা যাব গতিকে আশা কৰিছোঁ আপোনালোক সকলোৱে মোৰ কথাখিনি শুনি ভাল পালে আৰু যদি উপন্যাসখন পঢ়িম বুলি ভাবিছে তেতিয়াহ'লে মই ডেছক্ৰিপশ্যনত এটা লিংক দি দিছোঁ য'ৰ পৰা আপোনালোকে উপন্যাসখন কিনি পঢ়িব পাৰিব ধন্যবাদ